মৃত্যুৰ সিপাৰে কি আছে এই প্ৰশ্নতে মানজাতিক যুগ যুগ ধৰি আমনি কৰি আহিছে। কিন্তু 1950 চনৰ ইংলেণ্ডৰ এটা পৰিয়ালৰ সৈতে যি ঘটিল সি গোটেই বিশ্বৰ বিজ্ঞান আৰু ধৰ্মৰ ধাৰণাকে সলাই পেলালে। আজি আমি যিটো কাহিনী ক'বলৈ লৈছোঁ সেয়া কোনো চিনেমা কাহিনী নহয়, বৰঞ্চ সত্য ঘটনা, য'ত দুগৰাকী মৃত ভনীয়ে আকৌ এবাৰ জন্ম লৈছিল নিজৰ মাকৰ কোলাত। 1957 চনৰ 5 মে' দেওবাৰ উত্তৰ ইংলেণ্ডৰ হেক্সহাম চহৰ 11 বছৰীয়া জোহানা আৰু 6 বছৰীয়া জেকেলিন নামৰ দুই ভনীয়ে সিদিনা হাঁহি ধেমালি কৰি গীৰ্জালৈ গৈ আছিল। কিন্তু তেওঁলোকে জনা নাছিল যে কালৰূপী এখন গাড়ী তেওঁলোকৰ দিশে ধাৱমান হৈ আহিছে। এজনী মানসিকভাৱে সুস্থ মহিলাই চলাই অহা এখন তীব্ৰবেগী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পোনপটীয়াকৈ দুই ভনীক খুন্দা মাৰে। থিতাতে দুয়োৰে মৃত্যু হয়। গোটেই হেক্সহাম চহৰ কঁপি উঠিছিল এই কৰুণ মৃত্যুত। ছোৱালী দুজনীৰ দেউতাক জন পলক গভীৰ শোকত ডুবি পৰিছিল, আৰু যদিও তেওঁৰ মনত এটা অদ্ভুত বিশ্বাস আহিছিল। তেওঁ বাৰে বাৰে কৈছিল, মোৰ ছোৱালী দুজনী ঘূৰি আহিব। ইয়াৰ ঠিক এবছৰ পাছত তেওঁৰ পত্নী ফ্লৰেন্স পুনৰ গৰ্ভৱতী হয়। চিকিৎসকে কৈছিল যে এটা সন্তানৰ জন্ম হ'ব, কিন্তু জন পলকে দাবী কৰিছিল যে তেওঁৰ যমজ সন্তানেই হ'ব আৰু তেওঁলোক সেই মৃত জোহানা আৰু জেকলিনে হ'ব। আচৰিত ধৰণে 1958 চনৰ 4 অক্টোবৰত ফ্লৰেন্সে সঁচাকৈয়ে দুটি যমজ সন্তান জন্ম দিয়ে, যিটো চিকিৎসা বিজ্ঞানৰ বাবে এটা চমক আছিল। তেওঁলোকৰ নাম ৰখা হ'ল গিলিয়ান আৰু জেনিফাৰ। যেতিয়া কেঁচুৱা দুটি জন্ম হ'ল তেতিয়াই এটা ৰহস্য পোহৰলৈ আহিল। জেনিফাৰৰ শৰীৰত ঠিক তেনেবোৰ জন্মদাগ আছিল যিবোৰ মৃত জেকেলিনৰ গাত আছিল। জেকেলিনৰ কপত এটা কটা দাগ আছিল আৰু জেনিফাৰৰ ঠিক একে ঠাইতে এটা দাগ লৈ জন্ম হৈছিল। আনকি জেকেলিনৰ ভৰিত থকা এটা তিল জেনিফাৰৰ গাতো একে ঠাইতে পোৱা গৈছিল, অথচ গিলিয়ানৰ গাত কোনো চিন নাছিল। ছোৱালী দুজনীৰ বয়স আছিল যেতিয়া 3 বছৰ হ'ল, পৰিয়ালটোৱে পুৰণি চহৰখন এৰি নতুন এখন চহৰলৈ গৈছিল। তাৰপিছত এদিন তেওঁলোকে ফুৰিবলৈ পুৰণি চহৰখন আহিল। আচৰিত কথাটো হ'ল গিলিয়ান আৰু জেনিফাৰে সেই চহৰখনৰ প্ৰতিটো গলি আৰু প্ৰতিখন দোকানৰ নাম আগতেও কৈ দিব পাৰিছিল। তেওঁলোকে আনকি সেই পাৰ্কখনো চিনি পাইছিল য'ত জোহান আৰু জেকেলিনে খেলিছিল। আটাইতকৈ শিহৰণকাৰী ঘটনাটো তেতিয়াই হ'ল যেতিয়া তেওঁলোকৰ সন্মুখত কিছুমান পুৰণি খিলনা দিয়া হ'ল। সেই খিলনাবোৰ দুৰ্ঘটনাৰ পিছত আলমাৰীত তলা মাৰি থোৱা আছিল, কিন্তু গিলিয়ান আৰু জেনিফাৰে খিলনাবোৰ হাতত লৈয়ে ক'ব ধৰিলে, এইটো মোৰ টেডি বিয়াৰ আৰু এইজনী মোৰ ডলি। তেওঁলোকে আনকি পুৰণা খিলনাবোৰ যি নাম দিছিল ঠিক একে নামতে মাতিব ধৰিলে। এদিনাখন ঘৰৰ কাষতে এখন গাড়ী ষ্টাৰ্ট দিয়াৰ শব্দ শুনি দুয়ো ভনীয়ে আতংকিত হৈ ইজনে সিজনে সাৱৰি ধৰিলে। তেওঁলোকে চিঞৰি চিঞৰি ক'ব ধৰিলে, গাড়ীখনে আমাক মাৰিবলৈ আহিছে, সেই গাড়ীখনে আমাক আকৌ খুন্দা মাৰিব। মনত ৰাখিব, তেওঁলোকক কোনেও কেতিয়াও সেই দুৰ্ঘটনাটোৰ কথা জনোৱা নাছিল। প্ৰখ্যাত পেৰা চাইকলজিষ্ট ডক্টৰ ইয়ান ষ্টিভেনছনে 4 বছৰ ধৰি এই কেছটোৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ এইটো সিদ্ধান্তত উপনীত হৈছিল যে জগতত পুনৰ্জন্মৰ যিমানবোৰ ঘটনা আছে তাৰ ভিতৰত পলক টুইন্সৰ এই কাহিনীটো আটাইতকৈ বিশ্বাসযোগ্য আৰু শক্তিশালী। 5 বছৰ বয়সৰ পাছত ছোৱালী দুজনীয়ে লাহে লাহে সেই স্মৃতিবোৰ পাহৰিব ধৰিলে আৰু এজনী স্বাভাৱিক ছোৱালীৰ দৰে ডাঙৰ হ'ল। কিন্তু আজিও এক ডাঙৰ প্ৰশ্ন হৈ গ'ল, এয়া কি কেৱল এক জীৱবিজ্ঞানৰ খেল আছিল নে মৃত্যুৰ পাছতো সঁচাকৈ কোনোবা ঘূৰি আহে? আপোনাৰ কি ধাৰণা আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আমাক এনেকৈ মৰম দি যাব। আজিলৈ ইমানে, ধন্যবাদ। জয় আহোম।